ไปไหนมัน
আজি বহু বছৰ আগতে এই নৈটো সেৱন কৰি আমাৰ ইয়ালৈ এহাল দম্পতি আহিছিল। তোমাৰ বাৰু মনত আছেনে? আছে মহাৰাজ। যোৱা কিহৰ কালত মই বতা বুলি কোৱা। ঠিক আছে।
বাক্সটো লৈ ল কোনা পাবি হেল্ল' গুড মৰ্নিং নাৰায়ণ ছাৰ ভালে আছে ছাৰ লক্ষ্মী মেডামৰ খবৰ কেনে আপোনাৰ চৰণৰ কাষতে বহি আপোনাৰ সৈতে পৃথিৱীৰ জীৱ জন্তুবোৰৰ খেল চাই আছে আৰে ছাৰ মোৰ সিদ্ধান্ত আপুনি কেনেকৈ জানিলে ছাৰ মই পাহৰিছিলোৱে ইণ্টাৰনেটৰ যোগেদি ছাৰ মই মাত্ৰ 5 মাহৰ কাৰণে আপোনাৰ সৃষ্টি গল্ডেন আছামখন এবাৰ চাই আহোঁ ছাৰ মোক ছাৰ অমুটেড বা আনিব নালাগে এইটোৱেৰ বহুত ষ্টক আছে তাৰে এটা গ্ৰেড কৰি দিলেই হ'ল মোৰ তাত 33 কোটি দেৱতা আছেই নহয় তাৰে কোনোবা এজনক ইলেকশ্যন বা চিলেকশ্যন কৰি বহুৱাই দিলেই হ'ল হ'ব ছাৰ থেংক ইউ ছাৰ থেংক ইউ এৰা শুনিছ তহঁতে নাৰায়ণ ছাৰে মোৰ ছুটি মঞ্জুৰ কৰিছে তেনেহ'লে আপুনি যাবগৈ ছাৰ অকলে নহয় লগত কুকুৰো যাম মই মোক দেখিলে অসমৰ মানুহ পাগলা হ'ব চিন্তা নকৰিবি তোক আৰু মোক পৃথিৱীৰ মানুহে দেখা নাপায় আমাক কোনেও দেখা নাপায় তাৰ আগতে মই ফোন কৰি মোৰ লগত কি চলি আছে এবাৰ সুধি ল কোনেও যদি কথা নকবি হেল্ল' yes I am Yamraj how are you okay কি ক'লা শুনা গলি তোমাক আমাৰ ফালৰ পৰা মৃত্যুৰ হাৰ বঢ়াবলৈ বৰতলে পঠিওৱা হৈছিল শুনিছোঁ তুমি হেনো বহু জীৱ জন্তু হত্যা কৰি মনতত প্ৰচলিত বহুধন উপাৰ্জন কৰিছা সেইবোৰ আমাক নালাগে আমাক মাথো মৃত্যুৰ হাৰ বঢ়াব লাগে এইটো আমাৰ নাৰায়ণ ছাৰৰ কি ক'লা বহু কোটি টকাৰ কেলেংকাৰী কৰিছা তুমি শুনা কলি তুমি একো চিন্তা নকৰিবা তোমালোকৰ মনতত গান্ধী লাঠিবোৰৰ মহিমা পাৰ তুমি এইটো এপ্লাই কৰা নেক্সট জিম্বাত চলি থাকা মই গৈ আছো কি ক'লা ময়ো জড়িত থকা বুলি তোমালোকৰ পেপাৰত ওলাইছে মানুহবোৰৰ বিপ্লৱৰ কথা মোৰ জনা আছে যেনে ধৰা শিক্ষা বন্ধ হ'ল জানো ক'ত গ'ল হে শিক্ষাৰ বিপ্লৱ বাদ দিয়া এইবোৰ তুমি মাথো গান্ধীৰ লাঠি থকা নোটবোৰ সেইবোৰৰ মুখত সুমুৱাই দিবা অ'কে মই গৈ আছো